हेलो एवरीवन मोर नतुन एटा भिडिओत आपनालोকক स्वागतम जनाइछु। बहुत दिन पिছত आज एटा रेसिपि লৈ আহিলো मटर पनीरर। बजारत जेहेतु ठंडा परिसे मटर एते अवेलेबल भाबिलो मटर पनीरर रेसिपि एटा शेयर करूँ और मइनो केनेके बनालो हेटुए आपनालोকৰ লগত शेयर करिलो। तेलते हुकान जलकिया केঁচা जलकिया पियाज নহৰু काजू बिलाही धुनियाके भाजी কৰি লৈ ठंडा হোৱাৰ পিছতে অলপ মিক্সিত পিছি ললো আৰু তেলতে हुकान जलकिया जीरा অলপ ফোৰণত দি পেলাই পিছি থোৱা মছলাখিনি ইয়াতে এড কৰি পেলাই ধুনিয়াকে ভাজি কৰি ললো আৰু এতিয়া मसला এটা বনাই ললো। ইয়াতে জিৰা হালদি আৰু জিৰা পাউডাৰ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰটো আৰু এতিয়া হিজুৱা মটৰখিনি মই ইয়াতে এড কৰি দিলোঁ। হিজুৱা মটৰখিনিত মই অলপ নিমখ দি পেলাই ভাপত দি লৈছিলোঁ আৰু এতিয়া গোটেই মছলাখিনি একেলগে ধুনীয়াকৈ ভাজি কৰি ল'ম আৰু এতিয়া লং ইলাচি দাৰচানি অলপ ইয়াতে মিক্স কৰি দিলোঁ আৰু এইখিনি মই তেলতো দিব পাৰিলি হয় যেটো ফ্লেভাৰটো যাতে বহুত সময় থাকে তাৰ কাৰণে মই মটৰৰ লগতে মিক্স কৰিলোঁ আৰু এয়া দেখিছেনে খুব ধুনীয়াকৈ তেল ওলাই আহিছে আৰু এতিয়া মই মটৰখিনি পনীৰখিনি ইয়াতে মিক্স কৰি দিলোঁ আৰু পনীৰখিনি মই অলপ হালধি নিমখ দি পেলাই ভাজি থৈছিলোঁ আৰু এতিয়া মই ঢাকনা মাৰি অলপ টাইম সিজাৰ পিছতে ইয়াতে পানী অলপ মিক্স কৰি দিলোঁ যাতে মটৰখিনি ভালকৈ মছলাখিনিৰ লগত সোমাই যায় আৰু মই অলপ ঢাকনা মাৰি অলপ টাইম সিজিবলৈ দিলোঁ আৰু ইয়াতে মই মছলা এটা বনাই ললোঁ। এতিয়া জিৰা জালুক ধনিয়া লং ইলাচি দাৰচিনি আৰু এইখিনি ধুনীয়াকৈ শুকানকৈ পিচি লৈ ইয়াতে অলপ মিক্স কৰি দিলোঁ আৰু অলপ কষ্টুৰি মেথি পাতাও অলপ এড কৰি দিলোঁ আৰু টেষ্টটো যাতে ভাল লাগে তাৰ কাৰণে অলপ ঘিউ দি দিছোঁ। মোৰ ওচৰত বাটাৰ নাছিলে, বাটাৰ দিলেও ভাল লাগে আৰু বন্ধুসকল একদম সহজ ৰেচিপি আৰু আপোনালোকে কিন্তু ঘৰত বনাই খাব আৰু খাই পেলাই কেনেকুৱা পালে মোক কিন্তু কমেণ্টত জনাবলৈ একদম নাপাহৰিব। আৰু বন্ধুসকল এই ঠাণ্ডাৰ বতৰত কিন্তু এনেকুৱা ৰেচিপি বনাই পুৰি লুচি পৰঠা বা ভাত পোলাও চবৰ লগতে ভাল লাগে আৰু আপোনালোকে বনাই খাব আৰু এতিয়ালৈ আহিছোঁ আৰু একদম সহজ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ কিন্তু একদম নাপাহৰিব।